মৃত্যুৱে প্ৰশ্ন কৰিলে জীৱনক যে তোমাক সকলোৱে ভাল পায় আৰু মোক সকলোৱে ঘৃণা কৰে কিয়? জীৱনে তেতিয়া ক'লে, মই হলো এটা সুন্দৰ মিছা আৰু তুমি হলা এটা কঠিন সত্য। কিছুমান মানুহ থাকে ঠিক চেন্দেলৰ নিচিনা, তোমাৰ লগে লগে যাব ঠিকেই, কিন্তু পিছফালেদি বোকা ছটিয়াই যাব। এই পৃথিৱীত মন বুজাতকৈ ভুল বুজা মানুহৰ সংখ্যা বহুত বেছি। যিসকলৰ সফলতাত হাঁহিৰ লগতে চকুৰ পানী ওলাই, জানি ল'বা যে তেওঁৰ সফলতা বহুত কঠিন আছিল। অনলাইনত যিসকল বেছি এক্টিভ থাকে, বাস্তৱ জীৱনত তেওঁ সিমানেই অকলশৰীয়া। ভুলৰ পৰা নতুন কিবা এটা শিকাৰ নামেই হ'ল জীৱন। মিছা কথা শুনিবলৈ ভাল লাগে যদি সত্যটো আগৰ পৰাই জনা থাকে। সকলোতকৈ ধনী সম্পদ হ'ল জ্ঞান আৰু সকলোতকৈ শক্তিশালী অস্ত্ৰ হ'ল ধৈৰ্য। সকলোতকৈ শ্ৰেষ্ঠ নিৰাপদ হ'ল বিশ্বাস আৰু সকলোতকৈ কাৰ্যকৰী ভিটামিন হ'ল হাঁহি। সকলোৰে প্ৰিয় মানুহ হ'বলৈ বিচৰা যদি চকু থাকিও অন্ধ হ'বলৈ শিকা, কাণ থাকিও কম শুনিবলৈ শিকা আৰু মুখ থাকিও বোবা হৈ থাকিবলৈ শিকা। যি মাছৰ কাঁইট বেছি সেই মাছৰ সোৱাদো বেছি। যি ব্যক্তি সৎ বেছি সেই ব্যক্তিৰ জীৱনত কষ্টও বেছি। সময় যদি বেয়া হয় তেতিয়া সকলো ফালৰ পৰা বেয়া হ'বলৈ ধৰে, আনকি আপোনজনেও লগ এৰি দিয়ে। কাৰোবাক হেৰুৱাটো বহুত সহজ, কিন্তু কাৰোবাৰ মন জয় কৰাটো বহুত কঠিন। কেতিয়াও কাৰোৰে কষ্টক সৰু বুলি নাভাবিবা, যাৰ কষ্ট তেওঁৰ ওচৰত বহুতেই ডাঙৰ। তেওঁকেই বিশ্বাস কৰিব পাৰি যিয়ে বিপদৰ সময়ত আহি কয় যে একো নহয়, চিন্তা নকৰিবা, মই সদায় তোমাৰ লগত আছো। চৰিত্ৰৱান ব্যক্তিৰ ওচৰত তেওঁৰ স্ত্ৰী পৃথিৱীৰ সকলোতকৈ সুন্দৰী নাৰী। কোনোবাই তোমাক আঘাত দিলে সেই আঘাত পাহৰি যাবা, কিন্তু সেই আঘাতৰ পৰা পোৱা শিক্ষা গোটেই জীৱন মনত ৰাখিবা। প্ৰথমে নিজকে সলনি কৰা, দেখিবা ভাগ্য নিজে নিজেই সলনি হ'বলৈ ধৰিছে। জীৱনত তুমি যিটো পোৱা নাই সেইটোক লৈ ভাবি নাথাকিবা, যিটো তুমি পাইছা তাক লৈ ভাবা, দেখিবা যে দিনক দিনে তুমি আগবাঢ়ি গৈছা।